खुलुमबाय स्टुडिअ आंकिलिकां ब्रह्म बाक्सा जिल्लानि खेलमहारन 2.0 नि बादायलायनाया थुंगेबाय बाक्सा जिल्लानि बाथौफुरियाव थानाय जिल्ला गेलेमु न'नि गेलेग्रा फोथाराव साननैनि बादायलायनाय खेलमहारन 2.0 आ जोबनानै थांबाय आसाम सरकारनि लाइमोन गेलेमु बिफाननि दैदेननायाव आरो बाक्सा जिल्ला खुंथायनि हेफाजाबाव 4 नं बाक्सा विधानसभा बियाब आरो 4 नं मानास विधानसभा बियाबनि गेलेगिरिफोरनि गेजेराव मोनस्नि खोन्दोआव बादायलायनाय खुंफुंनाय जादोंमोन आरो बे साननैनि बादायलायनायनि जोबथा खेलाफोरनिफ्राय रायजोनि थाखोआव बाहागो लानो गोनां हान्जाखौ सायख'नाय जायो आरो 218 सोद्रोमानि हान्जाया रायजो सरकारनि आखाइ शिल्प आरो जि-जोम बिफाननि मन्त्रि उरखावगोरा ब्रह्म बिटिसि गौथुमनि बुंथिगिरि काथिराम बर' एमएलए मन्टु बर'नि नुजाथिनायाव सायख'जायो मन्त्रि उरखावगोरा ब्रह्मआ बे हाबाफारियाव बाहागो लानानै गामियारि ओनसोलनि थाखोमानाय रोंगौथिफोरखौ रायजोनि आयदायाव लाबोनो थाखाय रायजो सरकारा लानाय आगानफोरखौ बाख्नायो आरो फोरमायो दि गेलेमुआ लाइमोनफोरनि देहायारि आरो गोसोआरि गाहामखौ बांहोयो आरो फेग्रा बेसाद जानायखौबो होबथानो हायो होनना फोरमायो बाक्सा जिल्लार जिल्ला पৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈছে আৰু ইয়াৰ পিছত যিসকলে সিলেক্টেড হৈ যাব তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত আগভাগ ল'ব আৰু ইয়াত জনোৱা মতে 4টা টিম সিলেকশ্যন কৰিছে ভলিবলত প্ৰায় 48 জন প্লেয়াৰ সাইক্লিঙত 12 জন প্লেয়াৰ এথলেটিক্সত 42 জন ফুটবলত 3টা টিম 48 প্লেয়াৰ্স আৰু চেছত 10 জন সুইমিঙত 4 জন আৰু কাবাডীত 18 জন মুঠ 218 জন প্লেয়াৰ্সে সিলেক্টেড হৈ গৈছে তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত আগভাগ ল'ব আৰু ইয়াৰ পৰা তেওঁলোকে উচ্চ পৰ্যায় বা নেশ্যনেল গেম লৈকে যিবিলাকে বেষ্ট পাৰফৰ্মেন্স দিয়ে সিলেকশ্যন হোৱাৰ এটা সুযোগ থাকে খেল মহাৰণটো হৈছে কি আমাৰ যিবিলাক গাঁৱে গাঁৱে লুকাই আছে যিবিলাক প্ৰতিভা খেলৰ প্ৰতি থকা প্ৰতিভা হেতু উলিয়াই আনা আৰু ই এটা খেলৰ জাগৰণৰ মাধ্যমেদি যুৱ প্ৰজন্মৰ মাজত যিটো নেগেটিভ কিছুমান দিশ আছে যেনেকৈ ড্ৰাগছ আসক্ত হোৱা বা মদ খাই পেলাই আনপ্ৰডাক্টিভ এক্টিভিটিছত যে জড়িত হৈ থাকে আৰু নেগেটিভ চিন্তাধাৰা দি পৰিচালিত হৈ পেলাই সমাজত বিশৃংখল এটা পৰিৱেশ হৈ যায় তে খেল মহাৰণে এইটো দূৰ কৰিবৰ কাৰণে যুৱ সমাজৰ মাজত খেলৰ এটা মহাজাগৰণ আনিবলৈ চেষ্টা কৰিছে ইয়াত যথেষ্ট সফল হৈছে লাখ লাখ খেলুৱৈসকলে ইয়াৰ লগত জড়িত হৈছে ই এটা মহা আন্দোলনত পৰিণত হ'ল আৰু আজি বহু চৰ্চিত এটা বিষয় হৈ গৈছে তো মই ভাবোঁ বাক্সা জিলাৰ পৰা যিসকলে আজি ওলাই যাব ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈকে তেওঁলোকে ৰাজ্যিক পৰ্যায়ত ভালকৈ অংশগ্ৰহণ কৰি পেলাই সুনাম কঢ়িয়াই আনিব পাৰিব এটা হ'ল মানাস আৰু এটা হ'ল আমাৰ কয় মানাস আৰু আমাৰ মুছলপুৰ বাক্সা আৰু মানাস দুটা সমষ্টিত এই দুটা সমষ্টিৰ ভিতৰত আমাৰ প্ৰথমতেতো আপোনালোকে গম পায় খেল মহাৰণ 2.0 যিটো আমি কৈছোঁ এইবাৰ তাৰে BCDC লেভেলৰ পৰা আহি আমি LSC লেভেলত আহিলে LSC লেভেলৰ পৰা আমি আহি পেলাই এতিয়া ডিষ্ট্ৰিক্ট পৰ্যায় পাইছোঁহি ইয়াত আমাৰ 7টা ডিচিপ্লিন আছে ভলীবল সাইক্লিং এথলেটিক্স ফুটবল চেছ সুইমিং আৰু কাবাডী তাৰ ভিতৰত যদি মই ডিটেইলছত যাওঁ তেতিয়াহ'লে ভলীবলত আমাৰ 4টা টিমৰ ভিতৰত 48 জন প্লেয়াৰ জিলা ভিত্তিত যাব সাইক্লিঙত 12 জন প্লেয়াৰ এথলেটিক্সত 42 জন ফুটবলত 3টা টিম 48 গৰাকী চেছত 10 গৰাকী সুইমিঙত 4 জন কাবাডীত 48 জন মুঠ 218 গৰাকী খেলুৱৈ ইয়াৰ পৰা আমাৰ ষ্টেট লেভেলত পাৰ্টিচিপেট কৰিবলৈ যাব
জিলাৰ পৰা তাত আমাৰ সৰু সজাইত অনুষ্ঠিত হ'ব পৰ্যায়ক্ৰমে বেলেগ বেলেগ ডিচিপ্লিনৰ খেলা বেলেগ বেলেগ জেগাত তেওঁলোকে হেৰি কৰিছে চ' তাত সুকলমে তেওঁলোকে অলৰেডি প্ৰিপেৰেশ্যন চলি আছে আৰু আমি আশা কৰোঁ যে তাত তেওঁলোকে গোটেইখিনি ভালকৈ কৰিব পাৰিব